हेलो बंधु बान्धवी सकल की खबर आपनालोकर असम प्रो यूट्यूब चैनलर सानडे एपिसोडर आन एटा नतुन भिडिओ लय आपनालोকক स्वागतम जनाइছো। আজি হৈছে सानडे और আজি হৈছে আমাৰ क्वेश्चन एंड आन्सारर खितान माने प्रत्येक सानडेत মই आपनालोকৰ प्रश्নৰ उत्तर দিউ जिবিলাক प्रश्न आपनालोকে সপ্তাহত মোক খুদে। যদি আপোনাৰ মনত যিকোনো ধৰণৰ প্ৰশ্ন আছে আৰু আপুনি মোক খুদিব বিচাৰে তেতিয়ালে যিকোনো ভিডিওৰ তলত যাওক গৈ প্লাই #SKS লগাই প্লাই আপোনাৰ কোৱেশ্চনটো পোষ্ট কৰি দিয়ক। নেক্সট উইকত মই আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ বাবে চেষ্টা কৰিম। সো বেছি দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো আৰু চাও আহক কোনে কি লিখিছে। কিন্তু ভিডিওটো আৰম্ভ কৰাৰ আগতে এটা ডিসক্লেমাৰ বহুতো বন্ধু বান্ধৱী মোৰ ওপৰত সংগত আছে যে তেওঁলোকে ইমান কষ্ট কৰি #SKS লগাই পেলাই কোৱেশ্চন লিখে ইয়াৰ পিছতো মই তেওঁলোকৰ উত্তৰ নিদিও। তাৰ বহুত কাৰণ আছে। তাৰ প্ৰথম কাৰণটো হৈছে কেতিয়াবা কোৱেশ্চনটো বিচাৰি নাপাও আৰু দ্বিতীয় কাৰণটো হৈছে কেতিয়াবা কোৱেশ্চন বেছি আহে যাৰ ফলত সকলোৰ উত্তৰ দিয়া সম্ভৱ নহয়। যদি সকলোৰ উত্তৰ দিও তেতিয়ালে ভিডিওটো বেছি দীঘল হৈ যায় আৰু মানুহে চাব নিবিচাৰে। লগতে মই নিজে ভিডিও শুট কৰো, নিজে ভিডিও এডিট কৰো। ভিডিও শুট কৰা আৰু এডিট কৰাত বহুত সময় লাগে আৰু আপোনালোকে নিশ্চয় জানে মোৰ এটা চাকৰিও আছে। গতিকে চাকৰিটো সময় দিব লাগে, ভিডিও বনাব লাগে, ভিডিও এডিটো কৰিব লাগে। গতিকে সময় মেনেজ নহয়। তথাপি বাৰু মই চেষ্টা কৰো আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ বাবে। ইয়াৰ পিছতো যদি মিছ হৈ যায় তেতিয়ালে নেক্সট উইকত কিন্তু মই আপোনালোকৰ প্ৰশ্নৰ উত্তৰ 100% দিউ। সো বেয়া পাব নালাগে, এনেকৈ কোৱেশ্চন কৰি থাকা, মই উত্তৰ দিয়াৰ বাবে চেষ্টা কৰিম। মই কামনা কৰো এনেকৈ এটা দিন আহক যাতে আপোনালোকে কোৱেশ্চন কৰাৰ আগতে মই উত্তৰটো দি দিউ। এতিয়া আৰম্ভ কৰো আজিৰ কোৱেশ্চন এণ্ড আনসাৰ। আজিৰ প্ৰথম কোৱেশ্চনটো লিখিছে সীমান্ত কাকতি। তেওঁ লিখিছে দাদা এইবাৰ IPL আমাৰ ইণ্ডিয়াত কিয় নহয়, বেলেগত মানে ডুবাই আৰু আবুধাবিত কিয় হ'ব জনাবচোন। 2019 চনৰ মাৰ্চ এপ্ৰিল মাহত আমাৰ দেশত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰৰ মেট্ৰিক পৰীক্ষা হাই সেকেন্ডাৰী পৰীক্ষা ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত কৰা হৈছে। এইবাৰৰ IPL আৰম্ভ হ'ব মাৰ্চ মাহৰ 29 তাৰিখৰ পৰা আৰু ঠিক একে সময়তে লোকসভা নিৰ্বাচনো আৰম্ভ হ'ব। লোকসভা নিৰ্বাচন আৰু IPL একেলগে অনুষ্ঠিত কৰা সম্ভৱ নহয়। সেই কাৰণে এইবাৰৰ IPL দেশৰ বাহিৰত অনুষ্ঠিত কৰাৰ বাবে BCCI যুঁজা কৰি আছে। হয়তো দক্ষিণ আফ্ৰিকাত হ'ব পাৰে, নহলে ডুবাই বা আবুধাবিত হ'ব পাৰে। ইয়াৰ পিছত লিখিছে আদিত্য বৰা। তেওঁ লিখিছে হোৱাট ইজ দ্য পুক ইন ফেচবুক। পুক শব্দৰ অৰ্থ হৈছে আঘাত কৰা, কাৰোবাক প্ৰহাৰ কৰা, কাৰোবাক ঠেলা মাৰা। আৰু ফেচবুকত পুক কৰাৰ অৰ্থ হৈছে যেতিয়া আমি ফেচবুকত কাৰোবাক মেছেজ কৰিব নোৱাৰো বা মেছেজ কৰাৰ পিছতো মানুহজনে আমাক ৰিপ্লাই নিদিয়ে। এই ক্ষেত্ৰত যদি আমি তেওঁক পুক কৰো তেতিয়ালে তেওঁৰ ফেচবুকত এটা নটিফিকেশন যাব যে অমুকে তোমাক পুক কৰিছে। তেতিয়া হয়তো মানুহজনে আমাক ৰিপ্লাই কৰিব পাৰে। এই কাৰণে ফেচবুকত পুকৰ অপশন দিয়া হৈছে। ইয়াৰ পিছত লিখিছে ৰাতুল সাইঙ্গিয়া। তেওঁ লিখিছে বেয়া প্ৰশ্ন এটা খুদিম, বেয়া নাপাব। প্ৰশ্নটো হ'ল VPN অন কৰি যদি আমি প্ৰন ভিডিও চাও তেতিয়ালে আইনমতে অপৰাধ হ'ব পাৰে নেকি, প্লিজ জনাই দিব। VPN অন কৰাৰ লগে লগে তোমাৰ মোবাইলটোৱে বেলেগ এখন দেশৰ সাৰ্ভাৰৰ লগত কানেক্ট হৈ যায়। ইয়াৰ পিছত তোমাৰ মোবাইলত তুমি কি কৰি আছা এই কথাটো কোনেও গম নাপায়, আনকি তুমি ব্যৱহাৰ কৰা নেটৱৰ্কেও গম নাপায় যে তুমি কি কৰি আছা মোবাইলৰ দ্বাৰা। কিন্তু বৰ্তমানে চৰকাৰে এটা নতুন আইন পাছ কৰিছে য'ত 10টা এজেন্সিক অথৰিটি দিয়া হৈছে যে তেওঁলোকে যিকোনো সময়ত যিকোনো মানুহৰ মোবাইল, লেপটপ, কম্পিউটাৰত ইন্টাৰসেপ্ট কৰিব পাৰে। মানে তেওঁলোকে চাব পাৰে যে মানুহজনে লেপটপ বা ডেস্কটপৰ দ্বাৰা কি কৰি আছে, কি কৰা নাই। আৰু যদি তেওঁলোকৰ চকুত এইটো অপৰাধ বুলি গণ্য হয় তেতিয়ালে তেওঁলোকে যিকোনো সময়ত তোমাক এৰেষ্ট কৰিব পাৰে। এনে প্ৰনছ হোৱা বেয়া কথা, স্বাস্থ্যৰ পক্ষে বেয়া। আইনৰ দৃষ্টিত তুমি অপৰাধ কৰা নকৰা, কিন্তু তোমাৰ স্বাস্থ্যৰ পক্ষে এইটো তুমি বহুত বেয়া কৰি আছা। গতিকে যিমান সম্ভৱ এইবিলাকৰ পৰা বাচি থাকিবা। ইয়াৰ পিছত লিখিছে চান্দি মণ্ডল। তেওঁ লিখিছে দাদা আধাৰ কাৰ্ডৰ এড্ৰেছ চেঞ্জ কৰা যায় নেকি। আধাৰ কাৰ্ডৰ এড্ৰেছ যিকোনো সময়ত চেঞ্জ কৰা যায়। তাৰ বাবে আধাৰ কাৰ্ডৰ অফিচিয়েল ৱেবছাইট uidi.gov.in ত ক্লিক কৰি পেলাই আধাৰ আপডেট য'ত আছে তাৰ তলত আছে এড্ৰেছ আপডেট। এড্ৰেছ আপডেটত ক্লিক কৰি তোমাৰ নতুন এড্ৰেছ ইয়াত বহুৱাব পাৰা। লগতে নতুন এড্ৰেছ থকা এখন প্ৰুফ তুমি ইয়াত আপলোড কৰিব লাগিব। আপলোড কৰাৰ পিছত তোমাৰ নতুন এড্ৰেছটো আপডেট হৈ যাব। ইয়াৰ পিছত লিখিছে প্ৰফুল্ল মৰাণ। তেওঁ লিখিছে আধাৰ কাৰ্ড এপ্লাই কৰিব পৰা যায় নে দাদা, ভালদৰে বুজাই দিব এবাৰ। আধাৰ কাৰ্ড অনলাইনত এপ্লাই কৰা নাযায়। আধাৰ কাৰ্ড এপ্লাই কৰাৰ বাবে তুমি আধাৰ কাৰ্ডৰ অথৰাইজ চেণ্টাৰত যাব লাগিব। তাত গৈ পেলাই তুমি আধাৰ কাৰ্ড এপ্লাই কৰিব পাৰিবা। ইয়াৰ পিছত লিখিছে সপোন কলিতা। তেওঁ লিখিছে ব্ৰ তোমাৰ ভিডিঅ' মই সদায় চাওঁ, নতুন কিবা এটা শিকিব পাৰি ভাল লাগে। মই তেজপুৰৰ। ব্ৰ গুগল পে কিমান সিকিউৰ, বেংক একাউণ্ট লিংক কৰিলে কিবা প্ৰব্লেম হ'ব নেকি, অলপ ভালদৰে বুজাই ক'বচোন। মোৰ ভিডিঅ' যে তুমি চোৱা বা তোমাৰ ভাল লাগে, তুমি কিবা এটা শিকিব পাৰা, তাৰ কাৰণে থেংক ইউ সো মাচ। আৰু গুগল হৈছে এটা ট্ৰাষ্টেবল ৱেবছাইট। গুগলক আমি চকু বন্ধ কৰি বিশ্বাস কৰিব পাৰি। তুমি গুগল পেৰ লগত বেংক একাউণ্ট লিংক কৰিব পাৰা। গুগলৰ ফালৰ পৰা কোনো অসুবিধা নাই, এইটো সুৰক্ষিত হয় একেবাৰে 100%। কিন্তু যদি হেকাৰে এইটো হেক কৰে তেতিয়াহ'লে কিন্তু গুগলৰ ইয়াত দুখ নাই। আৰু আজিকালি সকলো ৱেবছাইট হেকাৰৰ দ্বাৰা হেক হোৱা সম্ভৱ হয়। গতিকে 100% সুৰক্ষিত বুলি কোৱা নাযায়, তথাপি এইটো ছেফ হয়। গুগলৰ ফালৰ পৰা এইটো সম্পূৰ্ণ নিৰাপদ। ইয়াৰ পিছত লিখিছে আসাম টু ডুবাই। তেওঁ লিখিছে আসসালামু আলাইকুম ভাইয়া, মই আজিম। কেনে আছে আপুনি? আশা কৰোঁ ভালে আছে। ভাইয়া আপোনাৰ 3টা ভিডিঅ'ত কমেণ্ট কৰি কৈছিলোঁ আসামৰ গুণগান গাই এটা ভিডিঅ' বনাবলৈ, পাৰিলে ভাইয়া এটা ভিডিঅ' বনাব। ওয়ালাইকুম আসসালাম। মই যোৱা 2 দিন আগত হিমা দাস আৰু ৰঞ্জন গগৈ ছাৰৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ যে তেওঁলোকে কেনেকৈ আমাক গৌৰৱান্বিত কৰিছে, মানে আমাৰ অসমক গৌৰৱান্বিত কৰিছে। আৰু এইটো অসমৰ গুণগানৰ এটা ভিডিঅ' হয়। মই নিজেও অসমীয়া, গতিকে মোৰ এইটো দায়িত্ব হয় যে মই অসমৰ গুণগান গাই ভিডিঅ' বনাব লাগে। লাহে লাহে বাৰু মই অসমৰ গুণগান গাই ভিডিঅ' বনাম, তুমি চিন্তা কৰিব নালাগে। এনেকৈ সদায় ভিডিঅ'বিলাক চাই থাকিবা আৰু ছাপোৰ্ট কৰি থাকিবা। থেংক ইউ সো মাচ।
ইয়াৰ পিছত লিখিছে ৰামদেৱ হাজং, তেওঁ লিখিছে দাদা আজিৰ প্ৰশ্নটো হ'ল দাদা মই আজিলৈকে ট্ৰেইনত উঠি ক'তো দূৰ দূৰণি যোৱা নাই, কিন্তু যদি মই ট্ৰেইনৰ টিকেট কাটি নিজৰ টিকট নাম্বাৰ চাই নিজৰ সিটটো কেনেকৈ বিচাৰি উলিয়াম অনুগ্ৰহ কৰি জনাব। ৰেলৰ কনফাৰ্ম টিকেটত ৰেলৰ ডবা নম্বৰ আৰু সিট নম্বৰটো লিখা থাকে, তুমি অকল ডবা নম্বৰটো বিচাৰি উলিওৱাৰ লগে লগে তোমাৰ সিট নম্বৰটো অটোমেটিকলি ওলাই যাব, নহলে বেলেগ কোনোবা তোমাক সহায় কৰিব। আৰু যদি তুমি ৱেটিং টিকেট কিনা ইয়াৰ পিছত তোমাৰ সিটটো কনফাৰ্ম হৈছে নে নাই এইটো চোৱাত অলপ অসুবিধা হ'ব পাৰে, এইটো তুমি নিজেও চাব পাৰা। তাৰ বাবে তোমাৰ মোবাইলত গৈ পেলাই পিএনআৰ ষ্টেটাছ চেক কৰিবা আৰু ইয়াৰ পিছত তোমাৰ টিকেটৰ পিএনআৰ নাম্বাৰটো ইয়াত বহুৱাই দিবা, তোমাৰ টিকেট কনফাৰ্ম হৈছে নে নাই এইটো তুমি নিজে চাব পাৰিবা। আৰু যদি নিজে চাব নোৱাৰা তেতিয়াহ'লে যিকোনো টিচিক টিকেটখন দি দিয়াৰ লগে লগে তেওঁলোকে চাই তোমাক সিটটো কনফাৰ্ম হৈছে নে নাই এইটো জনাই দিব। চিন্তা কৰাৰ কোনো কাৰণ নাই, ট্ৰেইনত বহুত মানুহ থাকে, তেওঁলোকে সদায় মানুহক সহায় কৰে। ইয়াৰ পিছত লিখিছে শফিক আলী বাপ্পালি, তেওঁ লিখিছে দাদা ইনষ্টাগ্ৰামত ফলোৱাৰ বঢ়োৱাৰ কিবা টেকনিক আছে যদি জনাই দিব বুলি আশা থাকিল। ইনষ্টাগ্ৰামত ফলোৱাৰ বঢ়োৱাৰ কিছুমান এপ্লিকেশ্যন আছে, এইবিলাক প্লে ষ্টৰত উপলব্ধ, তাৰ পৰা ডাউনলোড কৰি তুমি তোমাৰ ফলোৱাৰ বঢ়াব পাৰা। কিন্তু এইবিলাকত কিছুমান চৰ্ত আছে, হয়তো তুমি পইচা দি ফলোৱাৰ কিনিব লাগিব, নহলে সাব টু সাব কৰিব লাগিব। মানে তুমি 10জনক ফলো কৰাৰ পিছত তেওঁলোকে তোমাক এটা ফলোৱাৰ দিব, মানে তোমাৰ ফলোৱাৰ বঢ়াবলৈ হলে তুমি বহুতক ফলো কৰিব লাগিব, ইয়াৰ পিছত তেওঁলোকে তোমাক ফলোৱাৰ দিব। ইয়াৰ পিছত লিখিছে ইফতিকাৰ আলম চৌধুৰী, তেওঁ লিখিছে বাইয়া ফেচবুক হোৱাটছআপ টুইটাৰ এইবিলাক ব্যৱহাৰ কৰাত হিৰো হৈ গলো, আদাৰৱাইজ টকা পইচা ইনকাম কৰাত জিৰো, এতিয়া কি বিজনেছ কৰিলে বা কি পদ্ধতি অৱলম্বন কৰিলে জিৰোৰ পৰা হিৰো হ'ম। তুমি সোশ্যাল মিডিয়া মানে ফেসবুক টুইটাৰ ইনষ্টাগ্ৰামত হিৰো হৈছে, এইটো বহুত ভাল কথা। আজিকালি সকলোৱে সোশ্যাল মিডিয়াত হিৰো হ'ব বিচাৰে। আৰু কম পইচাৰে নিজৰ ব্যৱসায় কেনেকৈ আৰম্ভ কৰিব পাৰি ইয়াৰ ওপৰত মই যোৱা সপ্তাহত এটা ভিডিঅ' বনাইছো, তুমি ভিডিঅ'টো চাই ল'বা, ইয়াৰ পিছত তুমি গম পাবা যে কেনেকৈ আমি কম পইচাৰে নিজৰ ব্যৱসায় আৰম্ভ কৰিব পাৰি। ইয়াৰ পিছত লিখিছে সঞ্জীৱ বড়ো, তেওঁ লিখিছে পেটিএম মিনি কেৱাইচি বাৰু আমি ঘৰতে থাকি কৰিব পাৰিম নে নাই, আৰু কি লাগিব আৰু কেনেকৈ হ'ব। বৰ্তমানে পেটিএমৰ কেৱাইচি মিনি কেৱাইচি সকলো বন্ধ, একো কৰিব নোৱাৰা। যেতিয়া পেটিএমে কেৱাইচি আকৌ আৰম্ভ কৰিব তেতিয়া তুমি কেৱাইচি মিনি কেৱাইচি সকলো কৰিব পাৰা, তাৰ বাবে ভোটাৰ কাৰ্ড, ড্ৰাইভিং লাইচেন্স, পাছপোৰ্ট এইবিলাকৰ দৰকাৰ পৰিব। ইয়াৰ পিছত লিখিছে বৰুণ হাজৰিকা, তেওঁ লিখিছে দাদা অপ' A37F মোবাইলটোৰ বিষয়ে অলপ বুজাই ক'বচোন, বিশেষকৈ বেটাৰীটো ভালনে বেয়া। অপ' A37F মোবাইলটো হৈছে 16GB ষ্ট'ৰেজ, 2GB মেমৰি, 26,000 mAh বেটাৰী, বেক কেমেৰা 8 মেগাপিক্সেল, ফ্ৰণ্ট কেমেৰা 5 মেগাপিক্সেল, আৰু দাম হৈছে 10,000 টকা। 26,000 mAh বেটাৰী ইমান এটা ডাউন বেটাৰী নহয়, এজন নৰ্মেল ইউজাৰৰ কোনোমতে এদিন চলিব। যদি তুমি এতিয়াও মোবাইলটো কিনা নাই তেতিয়াহ'লে নিকিনিবা। 10,000ত তুমি বেলেগ কোম্পানীৰ মোবাইল কিনিব পাৰা, য'ত তোমাক 4,000 mAh বেটাৰী দিয়া হ'ব বা বেক কেমেৰা, ফ্ৰণ্ট কেমেৰা এইবিলাক ইয়াতকৈ উন্নত হ'ব। গতিকে যদি এইটো কিনা নাই তেতিয়াহ'লে নিকিনিবা, যদি কিনিছা তেতিয়াহ'লে ঠিকে আছে বাৰু, চলিব, কোনো অসুবিধা নাই। ইয়াৰ পিছত লিখিছে অমিত মেচং, তেওঁ লিখিছে ব্ৰ 2 নাম্বাৰ মানুহ এজনে বেংক মেনেজাৰ বুলি কৈ মোৰ ATM নাম্বাৰটো কিবা কিবি সুধিছে, মোৰ মোবাইল নাম্বাৰটো সি কেনেকৈ পালে। আজিকালি 10টা ডিজিটৰ নাম্বাৰ মিলাই যদি আমি ফোন কৰোঁ তেতিয়াহ'লে কাৰোবাৰ নহয় কাৰোবাৰ ওচৰত গৈ পেলাই ফোনটো লাগিব, আৰু ট্ৰু কলাৰ যিহেতু আছে গতিকে মানুহৰ তথ্যবিলাক ট্ৰু কলাৰৰ জৰিয়তে ওলাই যায়। আৰু আজিকালি বেছিভাগ মানুহৰ বেংকত একাউণ্ট আছে, গতিকে তেওঁলোকে যিকোনো মানুহক ফোন কৰি বেংকৰ তথ্যবিলাক সোধে, যদি মানুহজনে সঁচাকৈ বেংকৰ তথ্যবিলাক দি দিয়ে তেতিয়াহ'লে তেওঁলোকে বেংকৰ পৰা টকাখিনি লৈ যায়। অকল তুমি বুলি নহয়, তেওঁলোকে এনেকুৱা বহুত মানুহক ফোন কৰি নাম্বাৰ খোজে, যিজনে দিয়ে তেওঁৰহে বিপদ, যিজনে নিদিয়ে তেওঁৰ কোনো অসুবিধা নাই। আজিকালি কিমান এপ্লিকেশ্যন ওলাইছে যিবিলাকৰ দ্বাৰা আমি বেলেগৰ তথ্যবিলাক অতি সহজে লাভ কৰিব পাৰি। যদি কোনোবাই বেংকৰ পৰা ফোন কৰা বুলি কয় আৰু তথ্যবিলাক বিচাৰে তেতিয়াহ'লে কেতিয়াও নিদিবা, বেংকে কেতিয়াও ফোন কৰি মানুহৰ পৰা তথ্য নিবিচাৰে, এইবিলাক সকলো মিছা কল হয়, ফ্ৰড কল হয়, এইবিলাকক নাম্বাৰ দিয়াৰ লগে লগে তোমাৰ একাউণ্টৰ পৰা পইচাখিনি লৈ যাব। ইয়াৰ পিছত লিখিছে চৈফুদ্দিন, তেওঁ লিখিছে যে টিভি চেনেলত যিবিলাক মানুহে কাম কৰে তেওঁলোকক কোনে দৰমহা দিয়ে, মানে তেওঁৰ প্ৰশ্নটো হৈছে টিভি চেনেলবিলাকে কেনেকৈ টকা উপাৰ্জন কৰে। টিভি চলা সময়ত যিবিলাক এড চলে এই এডবিলাক চলাৰ বাবে এডৰ কোম্পানীয়ে টিভি চেনেলক বহুত বেছি পৰিমাণে টকা দিয়ে, এই এডৰ জৰিয়তে টিভি চেনেলবিলাকে উপাৰ্জন কৰে বা টিভি চেনেলত কাম কৰা মানুহবিলাকে দৰমহা লাভ কৰে। ইয়াৰ পিছত লিখিছে নজৰুল আলম, তেওঁ লিখিছে দাদা মোৰ ফেচবুক একাউণ্ট 4টা, সেইকেইটা ডিলিট কৰিব পাৰিমনে, আজি বহুদিন হৈ গ'ল। ফেচবুকৰ ছেটিংত গৈ পেলাই এই একাউণ্টবিলাক ডিএক্টিভ কৰি দিয়ে, ডিএক্টিভ কৰাৰ এমাহৰ ভিতৰত সকলো একাউণ্ট ডিলিট হৈ যাব। ইয়াৰ পিছত লিখিছে লাকি প্ৰসাদ জিউৰাজ গগৈ, তেওঁ লিখিছে দাদা মটৰ ব্লগৰ বাবে কি একশ্যন কেমেৰা ভাল হ'ব। ভাল একশ্যন কেমেৰা বুলি কোৱাৰ লগে লগে গোপ্ৰৰ নামটো আহে, কিন্তু গোপ্ৰ হৈছে বহুত দামী। যদি তোমাৰ হাতত বেছি পইচা আছে তেতিয়াহ'লে তুমি গোপ্ৰ একশ্যন কেমেৰা কিনিব পাৰা, কিন্তু যদি তোমাৰ বাজেটটো 6,000 টকা হয় তেতিয়াহ'লে তুমি ফ্লিপকাৰ্টৰ পৰা নইজ প্লে নামৰ এটা একশ্যন কেমেৰা কিনিব পাৰা, যিটোৰ দাম 6,000 টকা হয়। ইয়াৰ পিছত লিখিছে ইমৰান খান, তেওঁ লিখিছে দাদা মোৰ উত্তৰ কিয় দিয়া নাই, নিদিয়াৰ বাবে থেংকছ। চোৱা ব্ৰাদাৰ, তুমি যোৱা সপ্তাহত যিটো কুৱেশ্যন কৰিছিলা এইটো কোনো কুৱেশ্যন নাছিল, এইটো এটা বিজ্ঞাপন আছিল, আৰু মই মোৰ চেনেলত কাৰো বিজ্ঞাপন নিদিওঁ। তুমি প্ৰশ্ন কৰিবা, মই সদায় তোমাৰ উত্তৰ দিম, কিন্তু বিজ্ঞাপন কেতিয়াও নিদিওঁ। ইয়াৰ পিছত লিখিছে ৰচিদ RDX, তেওঁ লিখিছে দাদা কান্দিলে কিয় চকু পানী ওলায় প্লিজ ক'ব। চোৱা বাই, কান্দিলে কিয় চকু পানী ওলায়, কাটিলে কিয় তেজ ওলায়, এইবিলাক হৈছে নেচাৰেল বস্তু, এইবিলাক মোৰ দ্বাৰা উত্তৰ দিয়া সম্ভৱ নহয়। যিজনে আমাক বনাইছে, যিজনে আমাক সৃষ্টি কৰিছে তেওঁহে এইবিলাকৰ উত্তৰ অকল জানিব।
এইবিলাকৰ বিষয়ে চিন্তা কৰিলে অকল ব্ৰেইনত প্ৰেছাৰ পৰিব গতিকে এইবিলাকৰ বিষয়ে চিন্তা কৰি নিজৰ মূৰ বেয়া কৰাৰ কোনো দৰকাৰ নাই ইয়াৰ পিছত লিখিছে নিয়ামত আলী তেওঁ লিখিছে দাদা মোৰ এটা সৰু কুৱেশ্যন গুৱাহাটীৰ 70% মানুহৰ ঘৰৰ গেটত লিখা থাকে কুকুৰৰ পৰা সাৱধান আৰু গাঁৱৰ মানুহৰ ঘৰত লিখা থাকে স্বাগতম ইয়াৰ কাৰণ কি প্লিজ উত্তৰ দিব বুলি আশা থাকিল মানুহ চহৰত যোৱাৰ লগে লগে মানুহ ব্যস্ত হৈ যায় মানুহে অকলশৰে থাকি ভাল পায় মানুহে সম্পৰ্ক ৰক্ষা কৰিব নিবিচাৰে মানুহে জীৱ-জন্তু বা যন্ত্ৰক বেছি বিশ্বাস কৰে কিন্তু গাঁৱৰ পৰিৱেশটো সম্পূৰ্ণ বেলেগ গাঁৱৰ এজন মানুহে আন এজনক সহায় কৰি ভাল পায় সেই কাৰণে গাঁৱৰ গেটত লিখা থাকে স্বাগতম তুমি এটা কথা লক্ষ্য কৰিবা গাঁৱৰ যিকোনো মানুহে ইমূৰৰ পৰা সিমূৰৰ সকলো মানুহক চিনি পায় কিন্তু চহৰত একেখন বিল্ডিঙত বসবাস কৰি থকাৰ পিছতো এজনে আনজনক চিনি নাপায় আৰু চহৰৰ বেছিভাগ মানুহ নিজৰ কাম কাজক লৈ ব্যস্ত থাকে গতিকে তেওঁলোকে ঘৰৰ বাহিৰত কাম কৰিব লগা হয় এই ক্ষেত্ৰত চুৰে তেওঁলোকৰ ঘৰ চুৰি কৰি নিব পাৰে সেই কাৰণে তেওঁলোকে পোহনীয়া কুকুৰ পুহি ৰাখে যাতে চুৰে তেওঁলোকৰ ঘৰ চুৰি কৰিব নোৱাৰে আৰু বহুতে কুকুৰৰ নাম এনেই লিখে কুকুৰৰ নাম দেখাৰ লগে লগে মানুহে ভয় খায় আৰু মানুহে গেটৰ ভিতৰত যাব নিবিচাৰে যাৰ ফলত অদৰকাৰী মানুহৰ অহা যোৱা তেওঁলোকৰ ঘৰত নাই বুলি ক'ব পাৰে ইয়াৰ পিছত লিখিছে এফবি তেওঁ লিখিছে দাদা মোৰ নেমটো চেঞ্জ কৰিব লাগে এতিয়া কি কৰিব লাগিব যদি তুমি কিবা ক্ৰিমিনেল এক্টিভিটিৰ পৰা ৰক্ষা পোৱাৰ বাবে নিজৰ নাম সলনি কৰিব বিচৰা তেতিয়াহ'লে নাম সলনি কৰিব নোৱাৰা নিজৰ নাম সলনি কৰাৰ বাবে এটা উপযুক্ত কাৰণ থাকিব লাগিব ইয়াৰ পিছত তুমি তোমাৰ জিলা আদালতত পিটিশন দিব লাগিব ইয়াৰ পিছত তেওঁলোকে অনুসন্ধান কৰিব যদি অনুসন্ধানত তোমাৰ কথাবিলাক সঁচা বুলি প্ৰমাণ হয় তেতিয়াহ'লে তোমাৰ নাম সলনি হ'ব নাম সলনি হোৱাৰ লগে লগে তুমি মিনিমাম 4খন নিউজ পেপাৰত বিজ্ঞাপন দিব লাগিব যে তুমি তোমাৰ নাম সলনি কৰিছা ইয়াৰ পিছত লিখিছে নিতু দাস তেওঁ লিখিছে দাদা মই টেকনো মোবাইল কিনি মোবাইলটো ভালনে টেকনো হৈছে এটা নতুন ব্ৰাণ্ড মোবাইলটো ঠিকে আছে বাৰু যদি তুমি কিনিব বিচৰা তেতিয়াহ'লে কিনিব পাৰা কোনো অসুবিধা নাই ইয়াৰ পিছত লিখিছে বকুল বৰুৱা তেওঁ লিখিছে দাদা ইউটিউবত বা টিকটকত ভিডিঅ' আপলোড কৰিলে টকা কেনেকৈ উপাৰ্জন কৰিব পাৰে জনাব নি ইউটিউবত ভিডিঅ' চোৱাৰ সময়ত যিবিলাক এড চলে এই এডবিলাকৰ দ্বাৰা টকা উপাৰ্জন কৰা হয় মানে ইউটিউব চেনেল প্ৰথমে মনিটাইজ হয় ইয়াৰ পিছত এড চলে আৰু এই এড চলিলে টকা উপাৰ্জন হয় আৰু টিকটকত টকা উপাৰ্জন কৰিবলৈ লাইভ অপশ্যন ইনেবল কৰিব লাগে আৰু টিকটকত লাইভ অপশ্যন ইনেবল কৰাৰ বাবে 1000 ফেন লাগে আৰু তুমি যেতিয়া টিকটকত লাইভ আহিবা তেতিয়া তোমাৰ ফ্ৰেণ্ডবিলাকে তোমাক হাৰ্ট গিফ্ট কৰিব ইমজি গিফ্ট কৰিব এই ইমজি বা হাৰ্টৰ দ্বাৰা টকা উপাৰ্জন কৰা হয় টিকটকত ইয়াৰ পিছত লিখিছে কংকন সূত্ৰধৰ তেওঁ লিখিছে স্যামছাং জেটু মোবাইলৰ পৰা ভিভো মোবাইলত চাৰ্জ কৰিলে মোবাইলটো বেয়া হ'ব পৰা চান্স আছে নেকি ক'বচোন কেতিয়াবা যদি বিপদত পৰি পেলাই জেটু মোবাইলৰ পৰা ভিভো মোবাইল চাৰ্জ কৰা তেতিয়াহ'লে হয়তো কোনো অসুবিধা নহয় কিন্তু যদি দৈনিক তুমি এনেকুৱা চাৰ্জ কৰা তেতিয়াহ'লে হয়তো অসুবিধা হ'ব পাৰে কাৰণ দুটা মোবাইলৰ বেটাৰী কেপাচিটি প্ৰায় সেম আৰু যেতিয়া এটা মোবাইলে আন এটা মোবাইলৰ বেটাৰী চাৰ্জ কৰিব লগা হয় তেতিয়া বিদ্যুৎখিনি ঠেলিব লাগে যাৰ ফলত বেটাৰীটো অতি সোনকালে বেয়া হোৱাৰ সম্ভাৱনা আছে গতিকে বিদ্যুতেৰে চাৰ্জ কৰিবা মোবাইলৰ বেটাৰীৰ পৰা মোবাইলৰ বেটাৰী কেতিয়াও চাৰ্জ নকৰিবা যদি কোনো মোবাইল কোম্পানীয়ে মোবাইল বনোৱাৰ সময়ত বেটাৰী চাৰ্জ কৰাৰ অপশ্যনটো দিয়ে তেতিয়াহ'লে কোনো অসুবিধা নাই কিন্তু যদি নিজে নিজে এইবিলাক কৰা তেতিয়াহ'লে মোবাইলৰ বেটাৰী বেয়া হোৱাৰ চান্স আছে ইয়াৰ পিছত লিখিছে ৰকি টিভি তেওঁ লিখিছে এইচএছ ফাইনেল এক্সামত কম্পাৰ্টমেণ্ট এক্সাম দিলে ৰিজাল্ট অহাৰ কোনো প্ৰব্লেমটো নহয় না কিবা প্ৰব্লেম হ'ব ৰিজাল্ট অহাত বাই কোৱাচোন প্লিজ কম্পাৰ্টমেণ্ট এক্সামটো হৈছে বৰ্ডৰ এক্সাম আৰু ৰিজাল্টটো বৰ্ডে দিব গতিকে ইয়াত চিন্তা কৰাৰ কোনো কাৰণ নাই যদি তোমাৰ কম্পাৰ্টমেণ্ট আহিছে তেতিয়াহ'লে তুমি এক্সাম দিয়া কাৰণ এক্সামো বৰ্ডৰ ৰিজাল্টটো বৰ্ডৰ ইয়াত অসুবিধা হোৱাৰ কোনো কথাই নাহে ইয়াৰ পিছত লিখিছে পাবন দাস তেওঁ লিখিছে মোৰ মোবাইলটো 3G হয় প্ৰথম কিনোতে মোবাইলত ফ্লাছ ঠিক আছিল কিন্তু এতিয়া একেবাৰে কাম নকৰে কাৰণটো কি জনাব নেকি মোৰ মোবাইলটো মাইক্ৰমেক্স ইউনিট 106 প্ৰথম কথা হৈছে তুমি প্লে ষ্ট'ৰৰ পৰা নিজে ডাউনলোড কৰা কেমেৰাত কেতিয়াও ফ্লাছে কাম নকৰে ফ্লাছে অকল মোবাইলৰ কেমেৰাত কাম কৰে যদি তোমাৰ মোবাইলৰ মেইন কেমেৰাত ফ্লাছে কাম নকৰে তেতিয়াহ'লে তুমি এইটো ছাৰ্ভিচ চেণ্টাৰত দেখুওৱা হয়তো ইণ্টাৰনেট কিবা প্ৰব্লেম হৈছে ইয়াৰ পিছত লিখিছে সেলিব্ৰিটি বায়োগ্ৰাফি তেওঁ লিখিছে কাষ্ট চাৰ্টিফিকেট কেনেকৈ এপ্লাই কৰিম অনলাইনত কৈ দিবচোন প্লিজ কাষ্ট চাৰ্টিফিকেট অনলাইনত এপ্লাই কৰাৰ বাবে assam.gov.in ৱেবছাইট ভিজিট কৰি অনলাইন সাৰ্ভিসত ক্লিক কৰি ই ডিস্ট্ৰিক্ট ৱেবছাইটত গৈ পেলাই নিজৰ একাউণ্ট এটা ক্ৰিয়েট কৰিব লাগিব ইয়াৰ পিছত তাত গৈ পেলাই তুমি অনলাইনত কাষ্ট চাৰ্টিফিকেট এপ্লাই কৰিব পাৰা আৰু যদি তুমি অফলাইনত আবেদন কৰিব বিচাৰা তেতিয়াহ'লে ৰাজ্য চক্ৰ উন্নয়ন বিষয়ৰ অফিচ খণ্ড উন্নয়ন বিষয়ৰ অফিচ বা এছডিএম অফিচত গৈ পেলাই অফলাইন আবেদন কৰিব পাৰা আৰু শেষত লিখিছে কিতাপালি তেওঁ লিখিছে দাদা মই আধাৰ কাৰ্ড বনোৱাৰ সময়ত জিঅ' নাম্বাৰ দিছিলোঁ এতিয়া নাম্বাৰটো চেঞ্জ কৰিব পাৰিম নেকি বা জিঅ' নাম্বাৰটো ইউজ কৰা বাদ দিলে কিবা অসুবিধা হ'ব নেকি প্লিজ হেল্প মি তুমি তোমাৰ নাম্বাৰটো যিকোনো সময়ত চেঞ্জ কৰিব পাৰিবা তাৰ বাবে আধাৰ কাৰ্ডৰ অফিচিয়েল ৱেবছাইট uidi.gov.in ত গৈ পেলাই আধাৰ সাৰ্ভিসত ক্লিক কৰি পেলাই তলত এটা অপশ্যন আছে ইমেইল এণ্ড মোবাইল নাম্বাৰ তাত ক্লিক কৰিবা তাত ক্লিক কৰাৰ লগে লগে তোমাৰ আধাৰৰ সৈতে এইটো লগইন কৰিবা কৰাৰ পিছত তোমাৰ মোবাইল নাম্বাৰটো সলনি কৰিব পাৰিবা আৰু যদি তুমি জিঅ' নাম্বাৰ চলোৱা বাদ দি দিয়ে তেতিয়াহ'লে তোমাৰ আধাৰ কাৰ্ডৰ কেতিয়াবা যদি OTP আহে তেতিয়াহ'লে তোমাৰ মোবাইল নাম্বাৰত নাহিব ইয়াৰ পিছত তোমাৰ কাম নহয় অনলাইনত মানে আধাৰ কাৰ্ডৰ সৈতে মোবাইল নম্বৰ থকা একেবাৰে বাধ্যতামূলক আজিৰ ভিডিঅ'ত ইমানখিনি আছিল যদি ভিডিঅ'টো চাই আপোনাৰ ভাল লাগে তেতিয়াহ'লে লাইক
কৰিব যদি মোক কিবা ক'ব বিচাৰে বা কিবা পৰামৰ্শ দিব বিচাৰে বা আপোনাৰ মনত কিবা প্ৰশ্ন আছে তেতিয়াহ'লে যিকোনো ভিডিঅ'ৰ তলত গৈ পেলাই আপোনাৰ কুৱেশ্যনটো লিখক কিন্তু পোষ্ট কৰাৰ আগতে #SKS লগাই পেলাই পোষ্ট কৰি দিব যদি এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আপুনি হাঁহি থাকক ধেমালি কৰি থাকক কাৰণ জীৱনটো অকল দুদিনীয়া আৰু কৈ থাকক জয় আই অসম